মই আছোঁ জালুকবাৰী পুৰণীয়া সেতুৰ ওপৰত, লগত বন্ধু জাহ্নৱ শৰ্মা। মই দেখুৱাবলৈ আগবাঢ়িছোঁ জালুকবাৰীৰ উৰণীয়া সেতুৰ মনোৰম দৃশ্য। এই সেতুৰ দৃশ্য অতিকৈ মনোমোহা। বৰ ধুনীয়াকৈ এই সেতুখন তৈয়াৰ কৰা হৈছে। সেতুখনত উঠাৰ লগে লগে ডাইৰেকশ্যন ফলক দেখিবলৈ পাওঁ, যাৰ জৰিয়তেদি সঠিক ঠাইলৈ যাবৰ কাৰণে সঠিক দিশ নিৰ্ণয় কৰিব পাৰি। সেতুখনত বহুতখিনি ৰাস্তাৰে সংলগ্ন হৈ আছে। এইবাৰ আগবাঢ়িলোঁ হাজৰিকাদেৱৰ সমাধি ক্ষেত্ৰৰ দিশে। এয়াই ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমাধি ক্ষেত্ৰ। সমাধি ক্ষেত্ৰখনৰ মূল তোৰণৰ গাতে লাগি আছে গুৱাহাটী বিশ্ববিদ্যালয়লৈ যোৱাৰ প্ৰথমখন তোৰণ। এই বিশ্ববিদ্যালয়ৰ প্ৰথমখন তোৰণ।